প্ৰভু এতিয়া কলংক কৰি মন্দৰ সাগৰত প্ৰতিষ্ঠা কৰি মন্দৰ উচ্চাংশত বাসুকীক এৰিয়াই দেৱতাসকলে বাসুকীৰ শিৰৰ তেজৰ ফালে আৰু দানৱসকলে বাসুকীৰ শিৰৰ ফালে ধৰি মন্ত্ৰৰ কাম আৰম্ভ কৰে। হওক প্ৰভু। মন্থন হেতু সাগৰ নন্দৰ সাগৰত প্ৰতিষ্ঠা কৰাৰ লগে লগে ডুব গ'ল অগাধ জলত। এতিয়া কিদৰে উদ্ধাৰ হ'ব মন্দৰ, কিদৰে পূৰ্ণ হ'ব কামনা ভক্ত। মন্থনের কিন্তু মন্দ